নমস্কাৰ গাইজ। চ' আজি আমি আহি আছোঁ নেমু বাগান আৰু তামোল বাগানৰ মাজত। চ' আমি আহিছোঁ বৰ্তমান নেমু ছিঙিবলৈ। চ' আমাৰ দাদা আছে এজন, তেওঁ নেমু খেতি কৰে। তেওঁ মুঠতে কেইবিঘা লগাইছে আপুনি? প্ৰায় 4 বিঘাত 2.5 বিঘামান আছে আৰু নেমু। 4 বিঘা তামোল বাগানৰ মাজত 2.5 বিঘামান নেমু লগাইছে। আপোনালোকে চাব পাৰে নেমুবোৰ কেনেকুৱা ধুনীয়া ধুনীয়া পকিছে। আৰু গুটি আছে নে নাই ইয়াতে? গুটি নাই না? একেবাৰে একদম ফ্ৰেছ ভাল। কি কি নেমুৰ জাতটো কি? চাব পাৰে আপোনালোকে। এইটো এইটো নেমু কেনেকৈ মানে এইটো কাটিং চাওক আপোনালোকে কি কৰিব লাগে কাটিং ৰাখিবলৈ। কেনেকৈ কৰা এইটো কাটিংটো কেনেকৈ ৰাখে বাৰু? কাটিং কেনেকৈ কৰে মানে এইখিনি কাটি দিয়া হৈছে। কাটি মানে বাকলিটো চেঁচি দিয়া হৈছে। বাকলি চাচি ফালে বাকলি পেলাই ইয়াত গোবৰ আৰু মাটি মিক্স দি ফালে বান্ধি দিয়া হৈছে। এইটো প্ৰায় 10 দিন মান হ'ল। আৰু কেইদিনলৈকে বান্ধিব লাগে মানে? আৰু মোটামুটি 10-12 দিন পিছত শিপা আহি যাব। কিছুমানত আহিবও পাৰে 10 দিন মানত শিপা অলৰেডি আহি যায়। কিছুমানত ইয়াত আহিছে চাগে। তাৰপিছত কাটি এইটো ৰুই দিলে হৈ গ'ল। আৰু আমি এনেকৈ এটা গছজোপাৰ পৰা সেইখিনি আমি নিজে কৰিছোঁ। আৰু ইয়াত আপুনি কিবা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে না জৈৱিক? সম্পূৰ্ণ জৈৱিক না? সম্পূৰ্ণ জৈৱিক। আমি জৈৱিকত কি গোবৰ চোবৰ দিয়ে? আৰু গোবৰ আছে, ছাগলীৰ কি কয় এইটো লাট। চ' এইটো যেতিয়া আপুনি কাটিং কৰি ৰুব তেতিয়া মানে কেইদিনৰ পিছত মানে বা কেইবছৰ লাগিব? এইটো প্ৰায় 3 বছৰ হ'ল মই লগোৱা। 3 বছৰ? প্ৰায় 1 বছৰ পিছৰ পৰা লাগিব ধৰিছিলে। মই দেখুৱাই আছোঁ অলপ পিছত সিফালে যোৱা বছৰ লগোৱা কিছুমান ফল ধৰিছে অলৰেডি। ঠিকে আছে বাৰু। আমি আপোনাক দেখাই আছোঁ যে এই যিটো 1 বছৰৰ পুলিটো কেনেকুৱা হয় আৰু তাত কেনেকুৱা ধৰণৰ ফলটো লাগিছে। এয়া চাওক বছৰৰ পুলিটো কেনে হয়। মানে 1 বছৰত ইমান ডাঙৰ নহয়। ত' কেতিয়া ৰুইছিল আপুনি এইটো? যোৱা বছৰ জুন মাহতে ৰুইছিল। জুন মাহত মানে 1 বছৰ হ'ল। মানে যদি ইয়াক ভালকে সাৰ যদি দিয়া গোবৰ চোবৰ দিয়া আমি লৈছোঁ বৰ্তমান 1 বাকেট ঘৰত খাবলৈ ধুনীয়াকৈ। এতিয়া ভাতৰ লগত খাম। কি কয় যোগাযোগ কৰিব খেতৰ লগত। পুলিৰ বাবে আপোনাৰ যদি পুলি লাগে কেইটকা পিচ লয় আপুনি? 30 টকাকৈ লওঁ। 25-30 এনেকৈ 25-30 টকাত তেওঁ মানে কি দিয়ে। অ'কে, যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।